Hello everyone. আজি আমি ডিসকাস কৰিবলৈ লৈছো 2016 ৰ সেবা মেট্ৰিকুলেশন কোৱেশ্চন পেপাৰ এখন এটা কোৱেশ্চন যোনটো আমি আসামিজ মিডিয়ামত পঢ়াবলৈ গৈ আছো যে কোৱেশ্চনটো হল বিদ্যুৎ চেপ্টাৰৰ হয় আৰু যোনবোৰ প্ৰয়োজনীয় সূত্ৰ হয় সেইবোৰ হয় যে বিভৱভেদ সদায় আমি কি কৰো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰো আৰু বিভৱভেদ যদি আমি টোটাল যিকোনো এটা বৰ্তনীৰ মুঠ বিভৱভেদ যদি উলিয়াবলৈ হয় আমি মুঠ বিভৱভেদ উলিয়াবলৈ আমি যিমানখিনি বিভৱভেদ বা যিমানখিনি কোষ কানেকশন কৰিছো যিমানখিনি কোষ সংযোগ কৰিছো বা বেটাৰি সংযোগ কৰিছো প্ৰতিটো বেটাৰি কি হ'ব প্লাস হ'ব মানে যদি তাত তিনটা যদি কোষ কানেক্ট কৰা আছে বা চাৰিটা থাকিলে আমি কি কৰিম v1 + v2 + v3 গুটেখিনি যদি যোগ কৰো আমি টোটাল ভোল্টেজটো বা বিভৱভেদটো আমি পাম তাৰ নেক্সট কোৱেশ্চন হৈছে ৰোধক শ্ৰেণীবদ্ধ সজ্জাত ৰাখিলে যোগ কৰা হয় মানে যদি আমি ৰোধক শ্ৰেণীবদ্ধ সজ্জাত যদি ৰাখো তেতিয়া হেতু কি বুলি কয় ইংৰাজীত কয় সিৰিজ সেইকাৰণে RS তো হি শ্ৰেণীবদ্ধ সজ্জাৰ কাৰণে RS বুলি লিখা হয় গতিকে তাত যদি ৰোধক দুটা বা তিনটা যদি থাকে বা 10টাও থাকে গুটেখিনি যদি শ্ৰেণীবদ্ধ সজ্জাত গুটেখিনি থাকে আমি গুটেখিনি কি কৰিম আমি প্লাস কৰিম বা যোগ কৰিম গুটেখিনি যোগ কৰি যি হ'ব সেইখিনি হল কি সেইখিনিয়ে হ'ব টোটাল ৰোধ বা মুঠ ৰোধক আৰু এটা হল ওমৰ সূত্ৰ সবে জানাই থাকে v = IR এটো বহুত প্ৰয়োজনীয় বস্তু প্ৰয়োজনীয় সূত্ৰ হয় তোমালোকে মনত ৰাখিবা v = IR বা আমি I = v/r লিখিব পাৰো v = IR টোকে I টো যদি ইয়াতে ৰাখি r টো তললৈ লৈ আহো r টো যদি আমি তললৈ লৈ আহো তেতিয়া v/r কি r হ'ব I = কি হ'ব v/r গতিকে আমি এই সূত্ৰকিটা আমি ইউজ কৰি আমি এটা কোৱেশ্চন কৰিম তোমালোকে চাই থাকা ইয়াত আৰু কেটামান আছে এককখিনি সাগে জানাই একক সদায় আমি SI এককে ব্যৱহাৰ কৰো যিকোনো কোৱেশ্চনত যিকোনো বস্তুত SI একক প্ৰতিটো বস্তু আমি SI এককলৈ লৈ গৈ তাৰ পিছতহে আমি অংকবোৰ কৰিব লাগে তো ৰেজিস্ট্যান্স যোনটো ৰোধকৰ হয় R ৰ যোনটো ৰেজিস্ট্যান্স ৰোধকৰ যোনটো SI এককটো হল ওম ভোল্টেজৰ ভোল্ট আৰু ভোল্টেজ মানে হল বিভৱভেদৰ ভোল্ট আৰু I হল কাৰেন্ট বা প্ৰবাহৰ যোনটো SI একক হৈছে এটো হল এম্পিয়াৰ এটো হল কি এম্পিয়াৰ বা আমি সিম্পলি ক্যাপিটেল A বুলি আমি লিখিব পাৰো আমি কোৱেশ্চন এটা চাইছো 2016 ৰ যোনটো কোৱেশ্চন হয় কোৱেশ্চনটো হল 3 মাৰ্কছৰ আহিছে তো কোৱেশ্চনটো পঢ়া বৰ্তনী এটা অঙ্কন কৰা যত 4টা 3 ভোল্ট কোষ থকা বেটাৰী 5 ওম 10 ওম 15 ওম 20 ওম 4টা ৰোধ এটা চাবি এটা এমিটাৰ শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু 20 ওম ৰোধৰ দুই প্ৰান্তত ভোল্টমিটাৰ সংযোগ কৰা আছে এমিটাৰ আৰু ভোল্টমিটাৰ পাঠৰ মান নিৰ্ণয় কৰা তো এই কোৱেশ্চন এনসাৰটো কৰিবলৈ হলে আমি প্ৰথমে কি কৰিব লাগিব যে আমি ছবিটো আঁকিব লাগিব কি কৈছে এটা বৰ্তনী আঁকিব লাগে বৰ্তনীত কি থাকিব 4টা কোষ থাকিব আৰু 4টা 1 2 3 4 আৰু 4টা কি আছে ৰোধক আছে 4টা কিমান আছে 4টা ৰোধক আছে ইহঁতৰ মানখিনি দিয়া আছে গতিকে আমি এইখিনি কৰিম আৰু লগতে কৈছে যে এমিটাৰটো শ্ৰেণীবদ্ধ সজ্জাত ৰখা হৈছে আৰু 20 ভোল্টৰ দুই প্ৰান্তত কি ভোল্টমিটাৰ সংযোগ কৰা হৈছে তো আমি চাও আমি প্ৰথমে কি কৰিব লাগিব বৰ্তনীটো আঁকিব লাগিব বৰ্তনীটো হ'ব এনে ধৰণৰ এটো হল এটা দুটা তিনটা চাৰিটা ইয়াত কেটা আছে চাৰিটা বেটাৰি আছে
হা চাৰিটা বেটাৰী আমি কোষ হিচাপে আঁকি দেখাইছো আৰু কোষ হিচাপে আঁকি দেখাইছো চাৰিটা আছে বুলি আমি ধৰি লৈছো 3 ভোল্টৰ 3 ভোল্ট 3 ভোল্ট 3 ভোল্ট 3 ভোল্ট গতিকে এই গুটেখিনি আমি অলপ আগত চাইছিলো যে v টোটেল v উলিয়াব হলে v1 + v2 + তো এটো v1 ধৰিলে v2 v3 v4 ধৰিলে গুটেখিনি আমি যোগ কৰিলে আমি এনসাৰটো পাম লগতে আমি ইয়াতে এৰো চিনটো দিবলৈ নাপাহৰিবা কাৰ চিনটো দিব নাপাহৰিবা এটো হল সুইচ আৰু এটো হল কি ৰোধক এটো এটা ৰোধক এটো এটা তিনটা চাৰিটা গতিকে প্ৰতিটো ৰোধকৰ মান দিয়া আছে 5 ওম 10 ওম 15 ওম 20 ওম আৰু ইয়াতে আমি কি কৰিব লাগিব এনেকৈ অকাৰ পিছত আমি এমিটাৰটো শ্ৰেণীবদ্ধ সজ্জাত ৰাখিব লাগিব এমিটাৰটো শ্ৰেণীবদ্ধ সজ্জাত ৰাখিব হলে আমি এইখিনিটো ৰাখিব পাৰিম বা এইখিনিটো যিকোনো এটাত আমি ৰাখিব পাৰো গতিকে আমি ইয়াত ৰাখিছো লগতে কৈছে যে ভোল্ট মিটাৰটো আমি ক'ত ৰাখিব লাগিব ভোল্ট মিটাৰৰ দুই প্ৰান্তত ভোল্ট মিটাৰ সংযোগ কৰা আছে তো 20 ওমৰ দুই প্ৰান্তত তো ইয়াৰ পৰা আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব কি ভোল্ট মিটাৰটো এইটো গতিকে মনত ৰাখিবা যে ভোল্ট মিটাৰটো সদায় এনেকৈ দুটা পইণ্টৰ মাজত যোনটো বিভৱ ভেদ হেতু জোখা হয় ভোল্ট মিটাৰটো সদায় এনেকুৱা প্যাৰেলাল যোনটো সমান্তৰালভাৱে সংযোগ কৰা হয় বুলি ক'ব পাৰা যিকোনো বস্তুৰ লগত সমান্তৰালভাৱে সংযোগ কৰি আমি ভোল্টেজটো উলিয়াব পাৰো সদায় সমান্তৰাল মনত ৰাখিবা আৰু এমিটাৰটো সদায় শ্ৰেণীবদ্ধ সজ্জাতে ৰখা হয় আৰু ভোল্ট মিটাৰটো সদায় সমান্তৰাল সজ্জাত ৰখা হয় তো মন কৰিবা তথাপি ইয়াত কোৱেশ্চনত দিয়া আছে কোৱেশ্চনত যি ভাগে দিছে তাৰ মতে আমাৰ পিকচাৰটো এটো হ'ব তো এটো ইয়াত এটো হ'ব যে 3 + 3 + 3 + 3 গুটেখিনি আমি যোগ কৰো চাৰিটা যেহেতু কোষ আছে গতিকে গুটেখিনি কি হ'ব 12 ভোল্ট ইয়াত এটা লাইন দিব থাকি গৈছে ইয়াৰ পৰা ইয়ালে ইয়াৰ পৰা ইয়ালে এটো দিবলৈ নাপাহৰিবা তোমালোকে দি লবা তো বৰ্তনীটোৰ মুঠ বিভৱ ভেদ হ'ব 3 ভোল্ট আমি অলৰেডি পাইছো আগৰ ফৰ্মুলাত v1 = v1 + v2 + v3 গতিকে সেই গুটেখিনি আমি যদি যোগ কৰো তেতিয়া হ'ব বৰ্তনীটোৰ টোটেল বিভৱ ভেদ হ'ব কিমান 12 ভোল্ট আৰু আমি প্ৰথমে কি কৰিব লাগিব আমি ইয়াৰ টোটেল যোনটো মুঠ আমি ৰুটটো উলিয়াব লাগিব মূল ৰুটটো হ'ব গুটে r = 5 + 10 গুটেখিনি আমি যোগ কৰিব লাগিব r = r1 + r2 + r3 তেনেকৈ আছিল তো r1 5 আছিল 10 আছিল 15 আছিল আৰু 20 আছিল গতিকে ইয়াত শূন্য এটা থাকি গৈছে মন কৰিবা তো এই টোটেল এনসাৰটো হ'ব কিমান 50 ইয়াত 20 এটো 20 হ'ব লাগিছিল ইয়াত 2 লিখা হ'ল 20 হ'ব লাগে তো কি হ'ব টোটেলখিনি আমি যোগ কৰো 50 হ'ল এটো ভোল্টেজ টোটেল ভোল্টেজ আৰু টোটেল ৰেজিস্ট্যান্স বা টোটেল ৰুটটো মুঠ ৰুট বা মুঠ বিভৱ ভেদটো কি কাৰণে উলিয়াব লগিয়া হৈছে কাৰণ হ'ল আমি জানো v = আমি কি জানো আমি জানো যে v = i r v = i r v = কি হয় i r অলৰেডি ওম লৰ পৰা আমি পাইছো কিন্তু আমি প্ৰথমে কি আমি এমিটাৰে কি জুখে এমিটাৰে জুখে প্ৰবাহ মানে কি i গতিকে আমি i উলিয়াব লাগে i উলিয়াবৰ কাৰণে আমি প্ৰথমে কি উলিয়াই ল'ব লাগিব v উলিয়াই ল'ব লাগিব আৰু টোটেল r উলিয়াব লাগিব তেতিয়া i টো পাম তো কি হ'ব নেক্সট ষ্টেপত v = কি হ'ব সৰি i = কি হ'ব i = হ'ব v/r গতিকে i = v/r এইটো লৈ আমি কি কৰিব লাগিব নেক্সট আমি কি কৰিব লাগিব নেক্সটটো আমি কৰিব লাগিব নেক্সট আমি পিছৰ অংকখিনি আমি কি কৰিব লাগিব পিছৰ অংকখিনি কৰিব লাগিব তো ইয়াত চোৱা নেক্সট হ'ল এটো তো এটো অলৰেডি আমি জানো তো তাৰপিছত আমি i উলিয়াব লাগে তো i = v/r আমি অলৰেডি পালো i = কি v/r গতিকে i এর মানটো আমি লিখিলো i এর মানটো v/r তো v এর মানটো কি পালো আমি 12 ভোল্ট আৰু r এর মানটো 50 পালো আৰু সেই কাৰণে হেতু যদি আমি হৰণ কৰো 12 ক 50 ৰে আমি যদি হৰণ কৰো আমি পাম 0.24 এম্পিয়াৰ গতিকে আমি লিখিব পাৰো যে এতেকে এমিটাৰৰ পাথৰ মান হ'ব 0.24 এম্পিয়াৰ 0.24 এম্পিয়াৰ তো
তো আমি নেক্সট যদি আমি চাওঁ নেক্সট আমাক কি কৈছে এমিটাৰ পাথৰ মানটো আমি উলিয়ালো এতিয়া ভোল্ট মিটাৰ পাথৰ মানটো উলিয়াবলৈ কি কৰিব লাগিব তো ভোল্ট মিটাৰ পাথৰ মানটো উলিয়াবলৈ আমি কি জানো V = IR আমি কি জানো V = IR কি হয় V = IR গতিকে আমি এইখিনিৰ আমি লেজাৰ পইণ্টাৰটো লৈছো এইখিনিৰ ইয়াৰ এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজৰ বিভৱ ভেদটো উলিয়াবলৈ আমি কি কৰিব লাগিব আমি I টো অলৰেডি গম পালো এমিটাৰ এই লাইনডালৰ মাজেৰে কিমান I পাৰ হৈ গৈছে 0.24 কিমান 0.24 এম্পিয়াৰ পাৰ হৈ গৈছে গতিকে ইয়াৰ মাজত I টো আমি গম পালো গতিকে ইয়াৰ যোনটো V হয় হেতু আমি নাজানো হে V টো আমি উলিয়াব লাগিব বা আমি ভোল্টমিটাৰ পাথৰ মানটো উলিয়াবলৈ এই V টো আমি গম পাব লাগিব তো R ৰ মানটো আমি জানো 20 হয় R ৰ মানটো কি হয় 20 হয় তো V = IR V = কি হ'ব V = IR V = I ৰ মানটো 0.24 বহাব লাগিব আৰু R ৰ মানটো হ'ল 20 আমি যদি বহাও আমি এনসাৰটো কি পাম পাই যাম গতিকে আমাৰ ভোল্টমিটাৰ পাথৰ মানটো কি 4.24 আমি কি কৰিম V = IR I ইয়াৰ মাজেৰে যোনটো ফ্লো হৈ গৈছে এই 20 ওমৰ মাজেৰে যিটো ফ্লো হৈ গৈছে ইয়াৰ কাৰেন্টটো সদায় প্ৰতিটো শ্ৰেণীবদ্ধ সজ্জাত কি হয় I টো সদায় প্ৰতিটো ৰেজিস্ট্যান্স বা ৰোধকৰ মাজত প্ৰতিটো ৰোধকৰ মাজত সমানভাৱে ফ্লো হয় তো I টো কি হ'ব I * R যদি আমি কৰো আমি কি পাম 4.8 ভোল্ট তো থ্যাংক ইউ তোমালোকে বুজি পালা বুলি ভাবি লৈছো এটো পোস্ট কৰি তোমালোকে লিখি লব পাৰা পাৰিলে ফাৰ্স্ট অফ ভিডিওটো আকৌ এবাৰ চোৱা বুজি পোৱা নাই আকৌ চোৱা পাৰিলে অংক কৰি চোৱা তো আজিলে থ্যাংক ইউ তো আমি গতিকে আমি নেক্সট ভিডিওত আমি ডিসকাস কৰিম নেক্সট আৰু এটা কোৱেশ্চন বিদ্যুৎ চেপ্টাৰৰে হেতু কোৱেশ্চন হল এইটো গতিকে এইটো আমি নেক্সট কোৱেশ্চন আমি ডিসকাস কৰিম গতিকে আপোনালোকে আমাৰ স্কুল ফ্ৰেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি থব লাইক কৰিব পাৰিলে শেয়াৰ কৰিব নাপাহৰিব তো সাবস্ক্ৰাইব কৰি থব বেল আইকনটো টিপি থব যাতে আৰু ভিডিও নেক্সট ভিডিও যেতিয়া 2-3 দিনৰ মূৰে মূৰে মই ভিডিও দি থাকিম question answer solve কৰে only question answer solution ৰ ভিডিও দি থাকিম গতিকে তোমালোকে চাই থাকিব পাৰিবা thank you